মোৰ দেউতাই সেই সময়ত কোম্পানী এটাত চাকৰি কৰি আছিল। এনেই তেওঁলোকৰ ছুটী সন্ধিয়া 6টাত হৈছিল, কিন্তু সেইদিনা কাম বেছি থকা বাবে ছুটী হোৱালৈ ৰাতি 11টা বাজিল। কাম শেষ কৰি তেওঁ চাইকেলখন লৈ ঘৰলৈ আহি আছিল। চিগাৰেট এটা জ্বলাই লৈ তেওঁ আৰামছে চাইকেলখন লৈ আহি আছিল। ঘৰ সোনকালে গৈ পাবলৈ তেওঁ এটা শ্বৰ্টকাট ৰাস্তা ল'লে, কিন্তু সেইটো ৰাস্তাইদি আচলতে তাৰে মানুহ কোনেও অহা যোৱা কৰা নাছিল। সকলোৱে সেই ৰাস্তাটোত এটা বেয়া আত্মাৰ ছাঁ থাকে বুলি বিশ্বাস কৰিছিল। কিন্তু দেউতাই এইবিলাক ইমান নাভাবি সেই ৰাস্তাইদিয়ে গুচি আহিল। কিছু ৰাস্তাইদি অহাৰ পাছত তেওঁ চাইকেলখনত এটা ওজন অনুভৱ কৰিলে। এনে লাগিল যেন চাইকেলখনৰ কেৰিয়াৰত কোনোবা বহি আছে, কিন্তু ঘূৰি চাই তেওঁ পিছফালে কাকো দেখা নাপালে।